আমার সরকার আহিলে প্রথমত ফেরেঙ্গাকে নোটিশ দিম আমি কি খেলে মানে 2008 আইছে 2003 চনৰ 10 ফেব্ৰুৱাৰীত সি নাছিল ব্ৰিটিছ নাছিল আৰু এইটো চুক্তিৰ কথা আইনৰ কথা এই হিচাপে আমি নোটিশ দিম আইনৰ কথা চুক্তিৰ কথা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই ব্ৰিটিছৰ বাসিন্দা ইয়াৰ পিছত আহাবিলাক ব্ৰিটিছৰ মানুহ নহয় আমি নোটিশ দিম ফেৰেঙ্গাকে নোটিশ দিব লাগে আমি এই প্ৰমোদে কিয় দিয়া নাই ফেরেঙ্গাকে তামানে বড় হোক মুসলিম হোক কোনবা আদিবাসী হোক বা কোনবা বেঙ্গলি হোক বা কোনবা রাজবংশী হোক 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই ব্ৰিটিছৰ বাসিন্দা কিন্তু ইয়াৰ পিছত অহা মানুহবিলাক ব্ৰিটিছৰ বাসিন্দা নহয় সেইটো চুক্তিৰ কথা আইনৰ কথা আমাৰ নোটিছটো চৰকাৰ অহাৰ পিছত ফেৰেঙ্গা তাত যাব উচ্ছেদ অভিযানটা আমার ফেরেঙ্গাটাতে প্রথম যাব বইনা নয় এই ফেরেঙ্গাটাতে যাব লাগিব আৰু যদি কোনোবা ব্ৰিটিছে চুক্তি পিছত আহিছে ব্ৰিটিছে সেইটো আমি বিচাৰি পাব কেনেকৈ পায় 2005 চনৰ প্ৰথম এই ফেৰেঙ্গাৰ ভোটাৰ আছিল নাই তাতে প্ৰমাণ এই ভোট দিছে দেখাই দিয়ক না দেখাই দিয়ক ফেরেঙ্গা বাবু দেখাই দিয়ক আপনি 2005 চনৰ এই ব্ৰিটিছ নিৰ্বাচনৰ সময়ত যেটো ভোটাৰ তালিকা ইয়াত আপোনাৰ নাম আছে না নাই 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 এইটোই পয়লাগত আৰু খাপ উচ্ছেদ কৰিব বিচাৰি আছে আচলতে সেই বৈৰাগত আমাৰ ব্ৰিটিছৰ মানুহ নহয় পিছত হব এইটো আইন আছে এতিয়াতো চৰকাৰ আছে না একো কৰিব নোৱাৰে যেতিয়া আমি চৰকাৰ আহিব আইনে কি কৰিব পাত্তাই নাপাব আইন আছে এই ব্ৰিটিছৰ চুক্তিটো পাৰ্লিয়ামেণ্টত লোকসভা আৰু ৰাজ্যসভাত পাছ হৈ পেলাই একটা আইন হিচাপে স্বীকৃতি পাইছে ভাৰতৰ ইণ্ডিয়ান প্ৰেচিডেণ্টে ইয়াত সহি কৰিছে এইটো আৰু বদলাব নোৱাৰে সাংবিধানিক এই চুক্তিটো তো আজি ক'ব লগাটো বহুত আছে আপোনালোকে আহিছে আমি এতিয়া আপোনালোকৰ আগত আৰু কেইজনমান মানুহক মই চিনাকি কৰিব বিচাৰিছে মুঠতে চিনি পাই না নাঙল ভাঙা একজন বৰথলা ঢালিগাঁও নাঙল ভাঙাটো এই নিচিমা আৰু বৰথলাটো এই ঢালিগাঁও ইয়াৰে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী অকল সেই দুইজন নহয় আৰু আছে ইহঁতৰ 20জন 25জন বডি আছে ইহঁতে একেলগে মুছলিম সমাজত ঘূৰি পেলাই চাব কি সমস্যা আছে নাই চৰকাৰ অহাৰ পিছত আমি ইহঁতৰ দ্বাৰা দি কাম কৰিব মুছলিম সমাজত দেই কোনে কি পাব লাগে নালাগে ইহঁতে চাব দেই যিটো ঘৰ পাইছে সেই ঘৰটো কমপ্লিট কৰি দিবই লাগিব যদি নিদে আমাৰ মানুহক খবৰ দিয়ক কোন চেয়ারম্যান মেম্বার ইহঁতক ধৰি পেলাই আনিব পুলিচে কোনো ভয় খাব নালাগে ঘৰ পাইছে আপুনি হয় গৰীব মানুহ কেতিয়াবা মানে আমাৰ কথা ক'লেও বুজি নাপাব পাৰে গাঁৱৰ মানুহবিলাক বুজাব লাগে এইটো আপোনাৰ নামত ঘৰ আহিছে এই ঘৰটো আপুনি পাবই বনাইছে কমপ্লিট কৰি দিবই লাগিব যদি পইচা শেষ হোৱাৰ পিছতে যদি কমপ্লিট কৰা নাই তেতিয়াহ'লে আপুনি আমাৰ মানুহক খবৰ দিয়ক আপোনালোকে আপোনালোকে আমাৰ মানুহ হৈ গ'ল এতিয়া তো এই বেনিফিচিয়াৰীয়ে আহি পেলাই আমাৰ PPF দলৰ মানুহসকলক কৈ দিয়ক তো আমাৰ PPF দলৰ মানুহে আপোনালোকক সহায় কৰিব তো আজি এনেকুৱা কৈ পেলাই এই মিটিঙত অহা মানুহবিলাকক বহুতো মানা কৰিছে বুলি নহ'লে বহুত আহিলে হয় যেন সেলফ হেল্প গ্ৰুপৰ পইচা সেলফ হেল্প গ্ৰুপটো মই জানা গোটেই ব্ৰিটিছে ইয়াত 280টা না কিমান বাৰ দিব 280টা পাৰ্টিকে সেলফ হেল্প গ্ৰুপক দিব বুলি আমি শুনিছোঁ না ইয়াতো বেছিও হ'ব পাৰে কিন্তু সেলফ হেল্প গ্ৰুপ হাজাৰ আছে একটা সমষ্টিত 500-600টা এনেকুৱা সেলফ হেল্প গ্ৰুপ আছে ইহঁতে দিছে এতিয়া 25,000 কৰি দিব বোলে
এতিয়া দিছে ইহঁতে 280টা গ্ৰুপ প্ৰত্যেক এফালে ওদালগুৰিৰ পৰা শ্ৰীৰামপুৰলৈ ইয়াত আমাৰ 1 লাখতকৈ বেছি আমাৰ সেলফ হেল্প গ্ৰুপ আছে এই 280টা দি পেলাই এইটোকে ইফালে কৈ আছে মুঠতে প্ৰমোদ বড়ো সেই দিয়াৰ মানুহ নহয় সি লোৱা মানুহে পইচাটো কেনেকৈ খাই জানে পইচাটো কেনেকৈ খায় এই যে 50 লাখত আমাৰ দিনত ঘৰ বনাইছিল ঘৰটো 2 বছৰ 3 বছৰ হ'ল এইটোকে মেৰামতি কৰি পেলাই 2 কোটি টাকাৰ মেৰামতি কৰি পেলাই পইচা ওলাই খায় ঘৰটো 50 লাখৰ আছিল 50 লাখ নিচিনা 2 কোটিতে বেছি ঘৰ বনাইছিল 50 লাখৰ মেৰামতি কৰিছে 2 কোটি এইটো কি হ'ল কেনেকৈ উঠা হ'ল এইটো মেৰামতি 2 কোটি বেছি না 50 লাখটো বেছি হা 2 কোটিটা বেশি তাহলে 50 লাখে ঘর বানাইলো এই মেরামতিটা 2 কোটি নিল কিরকম বলতে হইল এটা এরকমই খায় পয়সাটা এরকম খায় আর এই যে স্পোর্টসর পয়সা ব্যবহার করছে বলে কোয়াটো সেইটো সব ওলাই পেলাই খাওয়া বুদ্ধি এডুকেশনের পয়সাটো স্পোর্টসর লৈ গৈছে এডুকেশনের পয়সাটো স্পষ্ট ব্যবহার করছে এটাতো নোৱাৰে জিন্দগি নোৱাৰে এতিয়া গভর্নমেন্ট আছে তো থাকো আমি যেতিয়া আইব এইবিলাক সব হৈ যাব আমি যেতিয়া সরকার আহিব এইবিলাকৰ ওপৰত খয়েৰি হ'ব ইখাউৰি হ'ব জেলত যাব ইমান সহজ নহয় এইবিলাক সাংবিধানিক বস্তু এইটো এডুকেশনৰ দিয়া সেইটো এসেম্বলিত পাস হয়েছে আসাম এসেম্বলিত পাস হয়েছে আসাম ক্যাবিনেটত পাস হয়েছে বিটিসি এসেম্বলিত পাস হয়েছে বিটিসি ক্যাবিনেটত পাস হয়েছে এইটো এনেকুৱা হওয়া বস্তুটো কেনেকৈ এইফালে লৈ পেলাই খৰচ কৰিব পাৰি এইটো বেআইনী এইটো হোৱা নাই মুঠতে কৈ পেলাই শেষ কৰিব নোৱাৰে খাবৰ কাৰণে কি সব ফেষ্টিভেল কিবা খেলা এইবিলাক দি পেলাই পইচা ওলাই পেলাই খাই আছে বেলেগ একো নাই একোটো কাম কৰা নাই আমাৰ দিনত তেনেকুৱা কিছুমান কামটো ৰিপেয়াৰিঙৰ দৰকাৰ আছে ৰাস্তা দলং বা কিবা স্কুল কলেজ হয়তো কোনোবা আমাৰ দিনত বনোৱাটো এতিয়া পুৰণা হ'ল অলপ চলপ ৰিপেয়াৰিং দৰকাৰ আছে এইবিলাকো নকৰে যি মানুহে ঘৰত ভাত নাখাই পেলাই বিটিসি অফিসত বিটিসির পয়সা দিয়ে খরচ করে বিটিসি অফিসত ভাত বনাই পেলাই খায় এই মানুহে কিবা কাম কৰিব না ঘৰত ভাত নাখায় থোৱাবৰাই আজিকালি বিটিসি অফিসত কিবা কিটচেন বনাই লৈছে ঘৰত খালেতো খৰচা হ'ব না বিটিসি অফিসতে ফাঁকৰ আছে এতিয়া তাতে মাছ মাংস কিনি পেলাই তাতে বনাই পেলাই খায় খাওয়াটো কম নাখায় বলে বিরাট খায় অত্যাচার খাই বলে মাছ মাংস মই দেখা নাই কিন্তু চেহেৰাটো চালেতো এনেকুৱাই লাগে না চেহেৰাটো চালেতো এনেকুৱাই লাগে খাওয়াটো আৰু পইচাটো ক'ত হিচাপ কৰে জানে আগতো বিটিসি অফিসতে হিসাব কৰিছে এইটোতো ধৰা খাইছে মেচিন দি হিসাব কৰি পেলাইহে পইচাটো খাই দি এতিয়া সেইটো ধৰা খাই পেলাই এতিয়া গাড়ীৰ ভিতৰত হিসাব কৰে দিয়া মানুহ থাকে এই গাড়ীৰ ভিতৰতে লোৱা মানুহ এই গাড়ীৰ ভিতৰতে থাকে গাড়ীটো ড্ৰাইভাৰে বিটিসি সেক্ৰেটাৰীৰ ভিতৰত লাহেকৈ ঘূৰাই থাকে বুলি এনেকুৱা লাহে ঘূৰাই থাকে যেতিয়া পইচা হিচাপটো শেষ হ'ব তেতিয়াহে গাড়ীটো চাইড কৰিব আপুনি ভাবিবই নোৱাৰে এই গাড়ীটো কিয় চলাই আছে কিন্তু ভিতৰত এইটো চলি আছে এতিয়ালৈ অফিসত হিচাপ নকৰিবলৈ পয়সা খাওয়াটো গাড়ীৰ ভিতৰত আপনি কি ভাবিব এই গাড়ীটো কিয় চলাই আছে আস্তে আস্তে কি হৈ আছে কিন্তু ইয়াত চাবি পইচা হিচাপ কৰি আছে মেচিন দি এনেকুৱা পইচা খাই ইয়াত খাওয়ার কিবাটো সব সময় ধরা খাই থাকে খাবহে জানে আৰু মই বাৰে কৈ আছে প্ৰমোদ বড়ো হ'ল
এজন অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট হয়। সি মানুহটো বড়ো, মুছলিম নহয় বা বেংগলী নহয় বা আদিবাসী নহয়। প্ৰমোদ বড়োটো বড়ো মানুহ, না বেংগলী হয় নাই না মুছলিম, মানুহটো বড়ো। সি হ'ল বড়ো ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট। সি যদি কিবা এটা কাম কৰিব লাগে বড়ো জাতিৰ কাৰণেহে কাম কৰিব। সি মানে কেনে মানে সি বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট হয়। এই মানুহে কোনোবা মুছলিম, কোনোবা বেংগলী, কোনোবা অসমীয়া, কোনোবা ৰাজবংশী, কোনোবা আদিবাসীৰ কাৰণে কাম নকৰে। যদি কৰে বড়োসকলৰ কাৰণে কৰিব। বড়োসকলকে ঠগাই পেলাই চেছ কৰিছে জাতিকে, বড়োকে। আৰু এই মানুহে খুব বেংগলীৰ কাৰণে আদিবাসীৰ কাৰণে কাম কৰিব। বাৰে বাৰে কৈ আহিছিলোঁ মই, কিন্তু মানুহবিলাক নুশুনে। এই ঘৰে ঘৰে চাকৰি পাব বোলে চল, এই মহিলাসকলে আত্মসহায়ক গোটৰ 25,000 কৰি 75,000 কৰি পইচা পাব বোলে চল। ভোট দিয়া সময়ত 500 টকা 500 টকা লৈ পেলাই ভোট দিছে। এতিয়া 5 বছৰত 500 টকা দি খাই থাকিব। 500 টকা দি খাই আছে না এতিয়া মানুহবিলাক 5 বছৰ। 500 টাকা দিয়া ভোট দিছে না। ভোট না কংগ্ৰেছ, না বিজেপি, না UDF কাৰো লগত বন্ধ নহয়, একলা চলো। হয় না নহয়? একলাটো ভাল হ'ব না বেয়া হ'ব? একলা চলো। আমি BPF কাৰো লগত বন্ধু নহ'ব, অকলে আমি BPF নিৰ্বাচন কৰিব। ঠিক আছে না? ঠিক আছে না নাই? না এই থালা চাবির সঙ্গে যাওয়া লাগে? থালা চাবির সঙ্গে যাব না আমি। আৰু তো সেইখিনি কথা। আজি আৰু আহি আছে নিৰ্বাচন, বেছি দিন নাই, 7 মাহ আছে। 7 মাহ পিছতে নিৰ্বাচন হৈ আছে। এই নিৰ্বাচনত আমি যেনে তেনে জিকিব লাগিব। আমি জিকিব না MP না জিকিব? জিকিব না নাই? জিকিবই লাগিব, BTC বাচাবই লাগিব আমি, নহ'লে BTC শেষ হ'বলৈ গৈ আছে। BTC বাচাৱাটো আমাৰ সকলোৰে দায়িত্ব। আদিবাসীৰো দায়িত্ব, বেংগলীৰো দায়িত্ব, মুছলিমৰো দায়িত্ব, গোৰ্খাৰো দায়িত্ব আছে, ৰাজবংশীৰো দায়িত্ব আছে, চবৰে দায়িত্ব আছে BTC বাচাৱাটো। আৰু আমি কি কৈছে, BTC চৰকাৰ বনোৱাৰ পিছত ইলেকশ্যন নটিচটো ক'ত যাব? ফাৰ্ষ্ট ফেৰেংগাঠাত। মনত ৰাখিবি। এই 2005 আগত 2008হে আহিছে। 2008 এই বেংকটোত যাই পেলাই গোটক না 2008হে আহিছে। 2003 চনৰ 10 ফেব্ৰুৱাৰী আগত ফেৰেংগা এই অঞ্চলত নাই। তাৰমানে বহিৰাগত হ'ল। আমাৰ ইলেকশ্যনটো ফাৰ্ষ্ট ফেৰেংগাঠাত যাব। এতিয়াতো আমি একো কৰিব নোৱাৰে। যেতিয়া চৰকাৰ আহিব ইলেকশ্যন নটিচ যাব দেই। তো ঠিক আছে, আমি এতিয়া জইনিং প্ৰগ্ৰামটো আমি আৰম্ভ কৰিম। শুভেচ্ছা থাকিল। আমি BTC নিৰ্বাচন আহি আছে। BTC নিৰ্বাচন শেষ হোৱাৰ লগে আমি চৰকাৰ বনাম আৰু আপোনালোকে যিটো বিচাৰিছে এনেকৈ আমি কাম কৰি যাম দেই। থেংক ইউ, ধন্যবাদ।